নমস্কাৰ কি খবৰ সব বন্ধুসকল আশা কৰো সকলোৰে ভাল আজি ভিডিঅটো আৰম্ভ কৰো সো আমি আপোনালোকক এটা বস্তু দেখাম সো ব্লগ সব বন্ধুসকল মই এয়া পথাৰত আহিছো সো মানে আপোনালোকক এটা বস্তু দেখাম মোৰ মানে ঘৰটো এইটো হয় ঘৰটো সো মই তাৰ পৰা মানে দেখা পালো আৰু মানে ইয়াতে মানে ধান কাটি আছে সো মেচিনেদি ধান কাটি আছে আজিকালি মানে ক'ত আৰু মানুহবিলাকৰ মানে সেই কাটি দি মানে ধান কাটাৰ চিষ্টেমবিলাক আৰু বদলি গৈছে সব এয়া সব মেচিন চিষ্টেমত ধান কাটাইছো আপোনালোকক দেখাবৰ কাৰণে আহিছো সব কিমান সহজ মানে এটা মানে কি চিষ্টেমত ধান কাটি আপোনালোকক দেখাই আছো সব মেচিনটো লগাই গৈছে একেবাৰে ধানবিলাক সব এনেদৰে মানে কাটি ইপিনে চাইডত মানে ৰাখি দিছে সো আপোনালোকক দেখাই আছো ইমান ধুনীয়াকৈ কাটিছে একদম মানে সমান লেভেলত দেখিছে সমান লেভেলত ধানবিলাক কাটিছে আপোনালোকক দেখাইছে সমান লেভেলত মানে ইয়াতে মানে কোনো মানে সেই ডাঙৰ সৰু নহয় মানে দেখিছে নাৰাবিলাক এই নাৰাবিলাক দেখিছে না বন্ধুসকল পুৰা সমান লেভেলত কাটিছে আৰু ইপিনে চাইডত পুৰা এনেকৈ ৰাখি দিছে তো আপোনালোকক দেখাই আছো কেনেকৈ চিষ্টেম কাটিছে আৰু বেছি টাইম নালাগে মানে এইটো হয়তো 20 মিনিট বা আধা ঘণ্টা লাগিব পাৰে নালাগিব মই সুধিম বাৰু তো আপোনালোক মানে সুধি মানে কম আৰু কিমান টাইম লাগিব এইখিনি ধান কাটোতে তো পুৰা ধুনীয়াকৈ কাটি চাইডত দাদা এইটো কাটোতে কিমান টাইম লাগিব এক ঘণ্টাত পুৰা ক্লিয়াৰ কৰি দিব সব কাটি আছে পুৰা দেখাই আছে আপোনালোকক চাওক ধুনীয়া ভাল লাগে চেক কৰিব মেচিনটো আপোনালোকক দেখাই আছো কাটি লওক মই অলপ দেখাই আছো আপোনালোকক তাৰ পৰা মানে কাটিছিলো এই তাৰপৰা কাটি ঘূৰি আহিছো আহি কেনে ইয়াত আহি পালো চ আপোনালোকে দেখিছে ইয়ালৈ আহি পালো ইমান দেখিছে এই 3 মিনিটত মানে ইমানখিনি ৰাউণ্ড ঘূৰি আহিলো পুৰা স্পীড কাটিছে আৰু এইখিনি পুৰা একদম হৈ গ'ল চাইড কাটি ৰাখি দিছে এইখিনি পুৰা কাটিব পুৰা কাটি মানে পুৰা একদম ৰাউণ্ড হৈ কাটিব ৰাউণ্ড হৈ কাটি একদম এনেকুৱা মানে মিডিলত চাফা মানে চাইডে কাটি এনেকৈ ঘূৰিব আৰু মই পিছে গৈ আছো চাই থাকক আৰু বন্ধুসকল এইখিনি 1 ঘণ্টা টাইম লাগিব মই আৰু অলপ ইয়াতে মানে ৰখিছোঁ আৰু মানে সিপিনে পুৰা কাটি আছে চ' এইখিনি কাটি আছে পুৰাখিনি কাটি আছে আৰু আপোনালোকক মানে মেচিনটো দেখাম চ' এইখিনি কাটি লওক মানে 1 ঘণ্টা টাইম লাগিব দেচোন মই চাওঁ কিমান টাইম লাগে হয়নে নাই পুৰা স্পীডত কাটিছে যিহেতু আৰু পুৰা চাইড পুৰা মানে ৰাখি দিছে ধানবিলাক কি ধুনীয়াকৈ ৰাখিছে আৰু বন্ধুসকল মই এই এটা জাষ্ট ভাতটো খালোঁ খাই কেনে ভাবিলোঁ মানে এইপিনে মানে সেইটো আমাৰ ঘৰটো সন্মুখত আমাৰ ঘৰ হয় ত' তাৰ পৰা মানে দেখি পাই মই ভাবিলোঁ অলপ মানে আপোনালোককো দেখাওঁ মানে ধানবিলাক ত' মানে কেনেধৰণে মানে মেচিনেদি কাটি আছে ত' এইটো দেখাওঁ আজিকালি মানে ক'ত আৰু মানে সেই কাঁচি লৈ ধান কটাৰ চিষ্টেম মানে সেইটো মানে আগতে আছে এতিয়া বৰ্তমান চব মানে টেকনিকেলৰ যুগ হৈ গ'ল না চ' মানে চব মানে আৰু মেচিনৰ দ্বাৰাই চব কাম কৰা হৈছে মানে কৰ্মচাৰী এনেকুৱা মানে কাম চাম মানে তেনেকুৱা আৰু নাই আৰু এই আজিকালিৰ দিনত চব মানে মেচিনৰ দ্বাৰাই যিমান মানে কাম মানে টেকনিকেল দিন না যিমান স্পীড কৰিব পাৰে সেইটোৱে আৰু চব মানে সুবিধাটো বিচাৰে আৰু চ' সেয়া আৰু আপোনালোকক দেখাই আছোঁ ত' চাই থাকক ভিডিঅ'টো একেলগে বন্ধুসকল এয়া 1 পাক 2 পাক 3 পাক 4 পাক 5 পাক চ' 5 পাক হৈ গ'ল মানে 5 পাক ঘূৰোৱা হৈ গ'ল 5 পাকত চাওক কিমানখিনি ধান কাটিছে এনেই আধা মানে কাটিলে আৰু টাইম মানে এতিয়া বৰ্তমান সেই আধা ঘণ্টা হ'ল আৰু 1 ঘণ্টা টাইম কৈছে চাওঁ 1 ঘণ্টাত হয়নে নাই কাটা চ' আপোনালোকক দেখাই আছোঁ গোটেইখিনি চাই থাকক আৰু বন্ধুসকল মানে হেৰি নাকাটে বোলে ইয়াত মানে অলপ মানে গুণ চুন আছে যে সেইটো কাৰণে মেচিনটো অলপ জাম লাগি যায় ষ্টাৰ্ট বাৰে বন্ধ হয় আৰু সেইটো কাৰণে মানে নাকাটে চ' বন্ধুসকল পুৰা দেখুওৱা নহ'ল চ' আপোনালোকে বেয়া নাপাব চ' মানে মই অলপ মানে সেই ওলাই যাওঁ আৰু মেচিনটো সেই লৈ যাই আছে চ' অলপ দেখাম আপোনাৰ মেচিনটো অলপ চাওক বন্ধুসকল মানে কি হ'ল মানে কাটিব বিচাৰিছিলোঁ মানে ইয়াত সব মানে সেই ঘাঁহবিলাক সব জাম বান্ধি যায় আৰু সেইটো কাৰণে মানে কাটা নহ'ল আৰু তো মানে চাওক এই ভিতৰটো চাওক মানে এই বিলেট আছে ইয়াত বিলেট আছে চাওক
এই বিলেটেদি কাটিব লাগে সো মানে এই খেৰবিলাক আৰু ধানবিলাক মানে কিছুমান ঘাঁ সোমাই গৈছে যে এইটো কাৰণে ষ্টাৰ্টটো বন্ধ হৈ যায় না সেইটো কাৰণে মানে কাটা নহ'ল আৰু সো মেচিনটো আপোনাক দেখাই দিছোঁ অলপ কি চিষ্টেমত মেচিন বনাইছে এইবিলাক চব মানে ধানবিলাক চাইড কৰি এইটো চাইড মানে ৰাখি দিয়ে একদম আৰু বন্ধুসকল মানে কি হ'ল মানে মেচিনটো মানে অকণমান মানে সেই মানে কিবা বোলে বেয়া হৈছিলে মানে ভাল কৰিছিলে কিছু মানে অলপ পুৰণা হ'লতো মানে সেইটো কাৰণে মানে ইঞ্জিনটো মানে বন্ধ হৈ গ'ল হয়তো মানে তেনেকুৱা নহ'লা হয় চ' আপোনালোকক কৈছোঁ আৰু মানে এই আধাতে এৰিব লগা হৈ গ'ল মানে মাজত মানে বহুতখিনি ৰৈ গ'ল আৰু ধান কাটিব লগা চ' মেচিনটো মানে কিবা এটা মানে বেয়া হৈ গ'ল সেই আৰু ইঞ্জিন মানে বন্ধ হৈ যায় আৰু মানে জাম লাগিলে চ' সেইখিনি আপোনালোকক ক'লোঁ যদি অলপ কষ্ট কৰিলে হয়তো 2 ঘণ্টা টাইম লাগিলে হয় চ' বা 2জন হাজিৰা লগাই দিয়া ধানটো ধুনীয়াকৈ কাটা হৈ গ'ল হয় মুঠা চুঠা বান্ধি থৈ গ'ল হয় আৰু মেচিনেদি আৰু সি এপট কাটিছে চাইডত পেলাই থৈছে এইটো 2-এটা ধান সৰিব পাৰে এইটো ক'ব নোৱাৰি কোনটো একচুৱেলি মানুহক এটা বেষ্ট মোৰ কাৰণে কৈছোঁ আৰু আপোনালোকক মানে মেচিনে কাটে হঠাৎ কেতিয়া বন্ধ হৈ যায় সেনে নাই ক'ব মানে আধা ৰৈ গ'ল চ' মানুহে ধৰ 2-3টা হাজিৰা লগালে বা 2টা ধৰিলে সেই আৰু কিমাননো ল'ব হয়তো 300 টকাকৈ ল'লা হয় সেই আৰু বেছি টাইম নালাগে বা 200 টকাকৈ সেনেকৈ ল'লা হয় মানে যিহেতু 2 ঘণ্টামান লাগিলে হেঁতেন সেই আপোনালোকক কৈছোঁ আৰু সেইখিনি কথা কিন্তু আপোনালোকে যিটো মানে ভাল দেখে সেইটো কৰিব লাগে মেইন কথা সেয়াই আৰু সেনে আৰু চাওক বন্ধুসকল সেইপিনে মানে মানুহে ধান কাটিছে চাওক এয়া হৈছে আৰু বেছি নাই চ' অলপ আছে চ' ৰখিব লগা দৰকাৰ নাই নিজেও খুচিমতে ধৰ ধান কাটিছে সেয়া অলপ দেখা দিছে পিনে চাওক মানুহে কাটিছে মেচিন লগালে কি হয় আৰু মানুহ কাটিলে কি হয় চাওক সেই মাইকী মানুহটো কি ধুনীয়াকৈ কাটি আছে আৰু বন্ধুসকল আপোনালোকক মানে এটা ভিডিঅ'ত কৈছিলোঁ মানে এইটো দেখিছে এই ৰাস্তাটোৰে মানে আৰু এটা ৰেল লাইন হ'ব চ' বন্ধুসকল এই ৰাস্তাটোৰে আৰু এটা ৰেল লাইন হ'ব চ' ইয়াত মানে সেই পকাৰ শিলপাত যোনটো আগতে কৈছিলোঁ মানে কাঠৰ শিলপাত আছিল দেই এটা সময়ত চ' আপোনালোকক কৈছোঁ আগতে মানে কাঠৰ শিলপাত আছিল তেতিয়া মানে সৰু ৰেল মানে ট্ৰেইন চলিছিলে তেতিয়া মানে কাঠৰ আছিল শিলপাত এতিয়া চাওক এয়া চব পকাৰ শিলপাত চ' এইগিলা মানে এনে ৰাখি থৈছে আৰু ইপিনে ৰেল লাইন হ'ব চ' এই ৰেল লাইনটো এইটো চাই বন্ধুসকল কিমান পাত্ৰী লৈ আনিছে শ্লিপাৰ এইগিলা শ্লিপাৰ আছে ৰেল লাইন মানে এনে বনাই লৈ আনিছে আৰু ট্ৰেইনত চ' এইবিলাক চব নমাব চ' আৰু বন্ধুসকল এইবিলাক দেখিছে ন এইবিলাক খুঁটাগিলা নতুনকৈ লগাইছে চ' এইবিলাক ইলেক্ট্ৰিক মানে এইগিলা লাইন হ'ব চ' এইবিলাক তাঁৰ টানিব চ' আপোনালোক দেখাইছে তাঁৰ টানিব এইবিলাক সেই আপোনালোকে পূৰা তাঁৰ টানিব চ' এইটো মানে ৰেল লাইন হ'ব আৰু 2টা আৰু এনেকৈ বনাব আৰু ৰেল লাইন এইখিনিৰ পৰা চ' এই দেখাইছোঁ আৰু এইপিনে চব কাৰেণ্টৰ তাঁৰ চব বনাইছে বন্ধুসকল এইখন গাড়ীখন পাৰ কৰিছে বন্ধুসকল চাওক এতিয়া মানে সেই অলপ মানে সেই শিল পেলাই দিছে আৰু ৰাস্তাটো বনাইছে আৰু ৰেলৰ ওপৰেদি মানে পাৰ কৰাইছে আৰু গাড়ীটো আৰু চাওক বন্ধুসকল ইয়াত কিমান শিল দম বন্ধাই থৈ দিছে দেখিছে কিমান শিল মানে ইয়াত ৰাখি থৈ দিছে আৰু বন্ধুসকল মই আহি ষ্টেচন আহি পালোঁ এতিয়া মানে ষ্টেচনত আছোঁ মানে এইটো দেখিছেনে আপোনালোকে এইটো দেখিছে না এইটো নতুনকৈ মানে প্লেটফৰ্ম বনাই আছে আৰু এইটো চাইডৰ মানে প্লেটফৰ্ম আছে আৰু চ' আৰু এইটো এনেকুৱা খুঁটা দেখিছে না বন্ধুসকল এই আগত সেইটো এটা এই খুঁটাটো দেখিছে বন্ধুসকল এই খুঁটাটো যে একদম পাৰ হয় এইটো চাইড হ'ব আৰু এই বাকী এইগিলা চব খুলি দিব মানে এইটো নতুনকৈ লগাই আছে আৰু এইটো প্লেটফৰ্মটো নতুনকৈ বনাই আছে আৰু প্লেটফৰ্মটো দেখিছে না এইপিনে পূৰা ঢালাই কাম চলি আছে মানে এইবিলাক পানী ঢালি আছে আৰু ঢালাই কাম হৈছে মানে মোটামুটি মানে হৈছে আৰু এইপিনে দেখিছে শ্লিপাৰ এইপিনে ঢালিছে এইপিনে ৰেল আলি হ'ব এটা মানে শিলপাত বুলি কওঁ আমি আৰু এনে শ্লিপাৰ বুলি কয় আৰু এইপিনে মানে পাত্ৰী বহাব তাৰপিছত ৰেল আলি বহাব এনেকৈ ৰেল আলি এটা মানে এইপিনে ট্ৰেইন সোমাব পাৰিব আৰু এইটো প্লেটফৰ্মটো মানে হৈছে আৰু মোটামুটি আৰু সেই চব আপোনাক দেখাইছোঁ এইখিনি চাওক ধুনীয়া এটা কিবা ভাল লাগিব যেতিয়া মানে পূৰা হৈ যাব ন তেতিয়া আপোনালোকক পূৰা দেখাম কেনেকুৱা লাগিব চ' এইখিনি অলপ দেখাই দিছোঁ আৰু চাওক বন্ধুসকল এইবিলাক চব মানে লৈ আনিছে আৰু মানে এইবিলাক ৰেল লাইন আছে পাত্ৰী আছে মানে শ্লিপাত আছে আৰু পাত্ৰী এনেকৈ মানে ফিটিং কৰা আছে চ' ইয়াত মানে ট্ৰেইনত লৈ আনিছে আৰু বন্ধুসকল মই আহি মানে এয়া ষ্টেচন আহি পালোঁ চ' ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজিলৈ ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ চ' এইপিনে